हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই বনাবলৈ লৈছো হৰিহৰে চিতল মাছ মাছখিনি মই অলপমান ভাজি লম এয়া কেৰাহীখনত মই মিঠাতেল দি দিছো আৰু এনেকৈ মই মাছখিনি এক পিচ কৈ ভাজি লম আৰু মাছখিনি ভজাৰ আগতে নিমখ হালধি ধুনিয়াকৈ সানি লৈছিলো মই আৰু এতিয়া এক পিচ মাছ ভাজা হৈ গ'ল মাছখিনি মই বহুত বেছি খৰ কৰা নাই এনে অলপমান ভাজি লৈছো এয়া মই চাহ খোৱা কাপেৰে 1 কাপ সৰিয়হ ভিজাই থৈ দিছিলো এতিয়া সেইখিনি মই পেষ্ট এটা বনাই লম এতিয়া মিক্সি জাৰত মই এনেকৈ পিয়াজ দুটা দিছো সৰু আৰু জলকীয়া দুটা দি এইখিনি মই পেষ্ট বনাই ললো এতিয়া সৰিয়হৰ পেষ্টখিনিত মই জলকীয়া দুটামান ফালি দিলো আৰু তাৰ পিছত মই সোৱাদ অনুযায়ী নিমখ হালধি আৰু 2-3 চামুচমান মিঠাতেল দি এইখিনি পানীৰে অলপমান গুলি লম মই বেছি ডাঠ নকৰো সেই কাৰণে মই পানী অলপমান ইয়াত বেছিকৈ দি দিছো এয়া ইয়াত মোৰ জোখমতে পানী দিয়া হৈ গ'ল এতিয়া কেৰাহীখন উঠাই দিছো আৰু ইয়াত মই একো তেল ব্যৱহাৰ নকৰো কেৰাহীখন গৰম হৈ অহাত মই এতিয়া এইখিনি
মাছ কেইপিচ দি দিম। দি ইয়াত মই কমেও আধা ঘণ্টালৈকে ঢাকি থৈ দিম। ইয়াত আকৌ মই 3 চামুচমান কেঁচা তেল দি দিম আৰু এইখিনি মই আধা ঘণ্টাৰ বাবে ঢাকি দিম। আমাৰ আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে আৰু মাজে মাজে মাছ কেইপিচ এনেকৈ লৰাই দিব। আৰু গোটেই আঞ্জাখন মই গেছটো মিডিয়াম ফ্লেমত ৰাখিয়ে বনাইছোঁ। মাছ কেইপিচ কেঁচাই দিও আপোনালোকে বনাব পাৰে। কেঁচাই দিলে মাছ কেইপিচ ভাঙি যোৱাৰ অলপমান সম্ভাৱনা থাকে, সেইকাৰণে মই অকণমান মাছ কেইপিচ গৰম কৰি লৈছোঁ। হৈ গৈছে আৰু হোৱাৰ আগে মই ইয়াত আৰু অকণমান কেঁচা মিঠাতেল দি দিম আৰু এনেকৈ আমাৰ আঞ্জাখন নমাব পৰা হৈ যাব। এয়া আমাৰ আঞ্জাখন হৈ গ'ল। লাহে লাহে মই গেছটো অফ কৰি দিম। আশা কৰিছোঁ আপোনালোকেও এনেকৈ বনাই খাব।